নমস্কাৰ। আজি বহুদিন বিৰতিৰ অন্তত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম শিৱৰাত্ৰিৰ বিষয়ে। আমাৰ বাবে বহু প্ৰতীক্ষাৰ অন্ত পেলাই এটা নিৰ্দিষ্ট মহিমামণ্ডিত দিন আহিছে, সেয়া হৈছে শিৱৰাত্ৰি। আচলতে ভগৱানক ভক্তি অথবা আৰাধনা কৰাৰ কোনো নিৰ্দিষ্ট দিন, বাৰ, ক্ষণ বা সময় নাথাকে। তথাপি আমাৰ মনত কিছুমান সময়, কিছুমান ক্ষণ অতীব মূল্যৱান হয়। তেনেকুৱা এটা দিনেই হৈছে কাইলৈৰ দিনটো। আহক এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ ৰাশি অনুসৰি বাবাৰ শ্ৰীচৰণত কোনে কি উৎসৰ্গা কৰিব পাৰে। যিসকল মেষ ৰাশিৰ লোক তেওঁলোকে শিৱলিংগত মৌজোল অথবা কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিব পাৰে। যিসকল বৃষ ৰাশিৰ লোক তেওঁলোকে কেঁচা গাখীৰ অথবা দৈ আৰু বগা ফুল অৰ্পণ কৰিব পাৰে। যিসকল মিথুন ৰাশিৰ লোক তেওঁলোকে কাইলৈ কুঁহিয়াৰৰ ৰস অথবা যিকোনো সেউজীয়া ফল মূলৰ ৰস বা সেউজীয়া বস্তু আৰু বেলপাত অৰ্পণ কৰিব পাৰে। যিসকল কৰ্কট ৰাশিৰ লোক তেওঁলোকে চাউল, বগা ফুল, বগা মিঠৈ বা বগা মিঠাই আৰু গাখীৰ অৰ্পণ কৰিব পাৰে। তাৰপিছত যিসকল সিংহ ৰাশিৰ লোক তেওঁলোকে যিকোনো হালধীয়া ৰঙৰ ফল মূল আৰু মৌজোল অৰ্পণ কৰিব পাৰে। তেনেকৈ বাকী ৰাশিবিলাকৰ বিষয়েও মই আপোনালোকক কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। যিসকল কন্যা ৰাশিৰ লোক তেওঁলোকে কাইলৈ দিনটোত বেলপাত, যিকোনো সেউজীয়া ৰঙৰ বস্তু বা মিঠাই বা যিকোনো সেউজীয়া ফলৰ ৰস অৰ্পণ কৰিব পাৰে। যিসকল তুলা ৰাশিৰ লোক হয় তেওঁলোকে বগা যিকোনো বস্তু আৰু চাউল, ফুল আদি অৰ্পণ কৰিব পাৰে। যিসকল বৃশ্চিক ৰাশিৰ হয় তেওঁলোকে যিকোনো ৰঙা ৰঙৰ বস্তু অথবা ৰঙা ৰঙৰ বুলি কওঁতে সেন্দুৰ কোনেও দান নকৰিব হা, সেন্দুৰ দান কৰিব নাপায় শিৱলিংগত, বিশেষকৈ শিৱৰাত্ৰিৰ দিনত। লগতে আপোনালোকে মচুৰ দালি বা মৌজোল আদি অভিষেক কৰিব পাৰে। ঠিক আছে। তাৰপিছত আহি গ'ল ধনুৰাশি। ধনুৰাশিৰ লোকসকলে হালধীয়া ৰঙৰ যিকোনো ফল মূল, হালধীয়া ফলৰ ৰস, হালধীয়া মিঠাই আৰু অপৰাজিতাৰ ফুল অৰ্পণ কৰিব পাৰে। যিসকল মকৰ ৰাশিৰ লোক হয় তেওঁলোকে তিল আৰু তিলৰ তেল অথবা যিকোনো কলা ৰঙৰ বস্তু অৰ্পণ কৰিব পাৰে। যিসকল কুম্ভ ৰাশিৰ লোক তেওঁলোকে তিল, সৰিয়হ আৰু লগতে যদি সম্ভৱ হয় ধতুৰা ফুল অৰ্পণ কৰিব পাৰে। যিসকল মীন ৰাশিৰ লোক হয় তেওঁলোকে হালধীয়া যিকোনো বস্তু অৰ্পণ কৰিব পাৰে। তাৰোপৰি কাইলৈৰ বাবে এটা বিশেষ উপায় হৈছে আপোনালোকে এখিলা বেলপাত ল'ব পাৰে। সেই বেলপাত খিলাত ৰাম শব্দটো লিখি পেলাই নি সেইটো শিৱলিংগত অৰ্পণ কৰিব পাৰে আৰু লগতে তাৰ পৰিৱৰ্তে অন্য এখিলা বেলপাত আনি ঘৰৰ পূজা স্থানত ৰাখিব পাৰে। এইটো এটা ইচ্ছাপূৰ্ণৰ সহজ উপায় হয়। আজিলৈ ইমানে। অন্য যদি কিবা বিষয় জানিবলৈ মন যায় আপোনালোকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, মই সেই সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।